हेलो स्टूडेंट आजिर এই ভিডিওটোত আমি ক্লাস 3 অসম জাতীয় বিদ্যালয়ৰ সমাজ বিজ্ঞানৰ পাঠ 7 শাসন ব্যৱস্থা এই পাঠটোৰ প্ৰশ্নৰ উত্তৰবোৰ লৈ আহিছো। এই পাঠটোত যিমানখিনি প্ৰশ্নৰ উত্তৰ আছে গোটেইখিনি প্ৰশ্নৰ উত্তৰ আজি আমি এই ভিডিওটোত আলোচনা কৰিম। তোমালোকে ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈকে চাই লবা আৰু তোমালোকে এখন বহি লৈ এই প্ৰশ্নৰ উত্তৰবোৰ লিখি যাবা। যদি তোমালোকে আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে নতুন হোৱা চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু যদি কোনোবাই আগৰ ভিডিওবোৰ চোৱা নাই তোমালোকে আমাৰ চেনেলত গৈ চাই লবা। তেনেহলে আজিৰ ভিডিওটো আমি আৰম্ভ কৰিছো। পাঠটোৰ নাম হ'ল শাসন ব্যৱস্থা। এতিয়া আমি ইয়াৰ প্ৰশ্নৰ উত্তৰবোৰ লৈ আগবাঢ়িছো। প্ৰথমতে তোমালোকক অনুশীলনীৰ 1 নম্বৰ প্ৰশ্নবোৰ দিয়া আছে খালি ঠাই পূৰ কৰা। প্ৰথমতে মই তোমালোকক এই খালি ঠাইবোৰৰ উত্তৰ দিম। তোমালোকক 1 নম্বৰ প্ৰশ্নটো দিয়া আছে খালি ঠাই পূৰ কৰা। তো ইয়াৰ ক প্ৰশ্নটো তোমালোকক দিয়া আছে মানৱ সমাজৰ আটাইতকৈ সৰু গৰ্ত হল ডেশ। তোমালোকে এই খালি ঠাইটো লিখিবা পৰিয়াল। তাৰ পিছত তোমালোকক খ নম্বৰ খালি ঠাইটো দিয়া আছে পৰিয়াল একতাৰ কিছুমান ডেশ থাকে। তোমালোকে খালি ঠাইটো লিখিবা নীতি নিয়ম। তাৰ পিছত তোমালোকক গ নম্বৰ প্ৰশ্নটো দিয়া আছে ৰাজ্য দেশ চলাবলৈ যিবোৰ নীতি নিয়ম ঠিক কৰি লোৱা হয় সেইবোৰক ডেশ নীতি বোলা হয়। তোমালোকে খালি ঠাইটো লিখিবা শাসন। তাৰ পিছত তোমালোকক খ নম্বৰ প্ৰশ্নটো দিয়া আছে নীতিবোৰ মানি চলিবলৈ আৰু সেইমতে কাম কৰিবলৈ যিবোৰ উপায় লোৱা হয় তাকে ডেশ বলে। তোমালোকে খালি ঠাইটো লিখিবা শাসন ব্যৱস্থা। তোমালোকে খালি ঠাইবোৰ লিখি লবা। এতিয়া আমি তাৰ পিছৰ প্ৰশ্নবোৰ লৈ আগবাঢ়িছো। মই তোমালোকক 1 নম্বৰৰ খালি ঠাইবোৰৰ উত্তৰ দিলো। 2 নম্বৰত তোমালোকক প্ৰশ্ন দিয়া আছে ক অংশৰ লগত খ অংশ মিলোৱা। তোমালোকক মিলাব কৈছে। তো তোমালোকক ক নম্বৰটো দিয়া আছে গাঁৱৰ মুখিয়ালজনক। তো এইটো মিলিব তোমালোকৰ লাষ্টৰটোৰ লগত গাঁওবুঢ়া বলে। তাৰ পিছতো দিয়া আছে মৌজাৰ মুখিয়ালজনক। তো এইটো মিলিব তোমালোকৰ প্ৰথমটোৰ লগত মৌজাদাৰ বলে। তাৰ পিছত গ নম্বৰটো দিয়া আছে মহকুমাৰ মুখিয়ালজনক। তো এইটো মিলিব তোমালোকৰ মহকুমাধিপতি বলে। তাৰ পিছত খ নম্বৰ যিটো আছে জিলাৰ মুখিয়ালজনক। তো এইটো হ'ব জিলাধিপতি বলে। তাৰ পিছতটো তোমালোকক দিয়া আছে ঙ নম্বৰ ৰাজ্যৰ মুৰব্বীজনক। তো এইটো কি হ'ব ৰাজ্যপাল বলে। তো তোমালোকে এইদৰে এইবোৰ মিলাই লবা। আশা কৰিছো তোমালোকে মিলাই ললা। এতিয়া আমি তাৰ পিছৰ প্ৰশ্নবোৰ লৈ আগবাঢ়িছো। 3 নম্বৰ প্ৰশ্ন তোমালোকক দিয়া আছে নাম লিখা। ক নম্বৰটো দিয়া আছে আমাৰ ৰাজ্যৰ বৰ্তমান ৰাজ্যপাল গৰাকীৰ নাম। খ নম্বৰ দিয়া আছে অসমৰ বৰ্তমান মুখ্যমন্ত্ৰী গৰাকীৰ নাম। এনেকৈ তোমালোকক প্ৰশ্নবোৰ দিয়া আছে। এতিয়া মই তোমালোকক এই প্ৰশ্নবোৰৰ উত্তৰ দিম। তোমালোকক 3 নম্বৰ প্ৰশ্নটো দিয়া আছে নাম লিখা। তো ক নম্বৰটো দিয়া আছে আমাৰ ৰাজ্যৰ বৰ্তমান ৰাজ্যপাল গৰাকীৰ নাম। তো তোমালোকে লিখিবা লক্ষ্মণ প্ৰসাদ আচাৰ্য। তাৰ পিছত তোমালোকক খ নম্বৰটো দিয়া আছে অসমৰ বৰ্তমান মুখ্যমন্ত্ৰী গৰাকীৰ নাম। তোমালোকে লিখিবা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। তাৰ পিছত তোমালোকক গ নম্বৰটো দিয়া আছে আমাৰ দেশৰ বৰ্তমান প্ৰধানমন্ত্ৰী গৰাকীৰ নাম। তোমালোকে লিখিবা নৰেন্দ্ৰ মোদী। তাৰ পিছত ঘ নম্বৰটো দিয়া আছে বৰ্তমান আমাৰ দেশৰ ৰাষ্ট্ৰপতি গৰাকীৰ নাম। তোমালোকে লিখিবা দ্ৰৌপদী মুৰ্মু। তোমালোকে এইদৰে 3 নম্বৰ প্ৰশ্নবোৰৰ উত্তৰ লিখি লবা। এতিয়া আমি তাৰ পিছৰ প্ৰশ্নবোৰ লৈ আগবাঢ়িছো। মই তোমালোকক 3 নম্বৰৰ গোটেইখিনি প্ৰশ্নৰ উত্তৰ দিলো। তাৰ পিছত 4 নম্বৰটো দিয়া আছে মহকুমা আৰু জিলাৰ মুখিয়াল দুজনক কি বোলা হয়। এনেকৈ তোমালোকক 4, 5, 6 প্ৰশ্নবোৰ দিয়া আছে। এতিয়া আমি তোমালোকক এই প্ৰশ্নবোৰৰ উত্তৰ দিম। তোমালোকক 4 নম্বৰ প্ৰশ্নটো দিয়া আছে মহকুমা আৰু জিলাৰ মুখিয়াল দুজনক কি বোলা হয়। তোমালোকে ইয়াৰ উত্তৰটো এইদৰে লিখিবা মহকুমাৰ মুখিয়ালজনক মহকুমাধিপতি আৰু জিলাৰ মুখিয়ালজনক জিলাধিপতি বোলা হয়। তোমালোকে এইদৰে লিখি ল'বা। তাৰপিছত তোমালোকক 5 নম্বৰ প্ৰশ্নটো দিয়া আছে পৰিয়াল এটা সুন্দৰভাৱে চলাবলৈ কেনেধৰণৰ কাম কৰা উচিত। তো ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা পৰিয়াল এটা সুন্দৰভাৱে চলাবলৈ হ'লে পৰিয়ালৰ প্ৰতিজন সদস্যই পৰিয়ালৰ নীতি নিয়মবোৰ মানি চলিব লাগে। বয়সত ডাঙৰ আৰু জ্ঞানী লোকসকল
সকলোৰে কথা মানি চলিব লাগে। ইয়াৰ উপৰি সন্তানে সদায় পিতৃ মাতৃৰ কথা মানি চলিব লাগে। তোমালোকে এইদৰে লিখি ল'বা। মই তোমালোকক 4 নম্বৰ 5 নম্বৰ প্ৰশ্নবোৰৰ উত্তৰ দিলোঁ। তাৰপিছত তোমালোকক 6 নম্বৰ প্ৰশ্নটো দিয়া আছে, আমাৰ ৰাজ্য অসমৰ শাসন ব্যৱস্থা আৰু আমাৰ দেশ ভাৰতৰ শাসন ব্যৱস্থাৰ বিষয়ে শিক্ষক শিক্ষয়িত্ৰীৰ লগতে অভিভাৱকক সুধি জানি ল'বা। তো তোমালোকে এইটো শিক্ষক শিক্ষয়িত্ৰীক সুধিবা, ঠিক আছে। তাৰপিছত 7 নম্বৰ প্ৰশ্নটো দিয়া আছে, বৰ্তমান আমাৰ ৰাজ্যখনৰ আৰু দেশৰ মুখ্যমন্ত্ৰী, প্ৰধানমন্ত্ৰী, বিভিন্ন বিভাগ আৰু মন্ত্ৰীসকলৰ নাম অন্তত 6জন মানকৈ শিক্ষাৰ্থীসকলক লিখাই দিয়া উচিত। তাৰপিছত তোমালোকক 8 নম্বৰ প্ৰশ্নটো দিয়া আছে, পাঠ্যত থকা ইংৰাজী প্ৰতিশব্দসমূহৰ এখন তালিকা প্ৰস্তুত কৰা। তো তোমালোকে এই প্ৰশ্নটো পঢ়িব পাৰা। তো আজিৰ এই ভিডিঅ'টোত মই তোমালোকক প্ৰশ্নৰ উত্তৰবোৰ লিখি দিলোঁ। আশা কৰিছোঁ তোমালোকে প্ৰশ্নৰ উত্তৰবোৰ লিখি ল'লা আৰু তোমালোকে এইবোৰ ভালকৈ পঢ়িবা। আৰু যদি কোনোবাই আগৰ ভিডিঅ'বোৰ চোৱা নাই, তোমালোকে আমাৰ চেনেলত গৈ চাই ল'বা। তেনেহ'লে নতুন এটা ভিডিঅ'ৰ লগত পুনৰ দেখা দেখি হ'ম। ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জনাইছোঁ।